इंस्टाग्राम के मुफ्त इस्तेमाल पर लग सकती है रोक। कंपनी करीब 90 रुपए प्रति महीने के सब्सक्रिप्शन मॉडल को शुरू करने पर कर रही है विचार। ये भगवान क्या जुल्म है। अब इधर जहर खाने का पैसा नहीं है, तू जा रे जा। यार तू खुश हो। सो गाइस ভিডিওটো আৰম্ভণিতে কৈ দিছো যে যদি তুমি 18+ নহয় তেতিয়াহলে তুমি ভিডিওটো ইমানতে এৰি দিয়া। बाद में बोलना नहीं कि मैं बोला नहीं। तो नमस्कार बंधुসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এক নতুন ভিডিঅলৈ। আৰু আপোনালোকে চাই আছে মিষ্টাৰ এমজে। ইয়াৰ মই কেইদিনমানৰ আগত ইনষ্টাগ্ৰামৰ কিছুমান গলিত ঘূৰি ফুৰিছিলো, কাৰণ মই ভিডিঅ' বনাবৰ কাৰণে কোনো ধৰণৰ টপিক বিচাৰি পোৱা নাছিলো। আৰু মই তাত গৈ কি দেখো, 13-14 বছৰীয়া কিছুমান নিব্বা ইনষ্টাগ্ৰামত ট্ৰেন্ডিং চলাই আছে। ভাই সাহাব, মই সঁচাকৈ কৈছো এইবোৰ দেখাৰ পিছত মোৰ দিলছে এক আৱাজ निकली। बुरा लगता है भाई, आप लोग भी दिल से लगता है भाई, आप समझ ही सकते होंगे। तो चलो यार जेपत हाथ भराई खजुआबले बंध करा और आरंभ करो आजिर कार्यक्रम। मैं प्रथमबाৰৰ কাৰণে মানিবলৈ সাজু আছো। এই অলপ হলেও ধুনিয়া, কিন্তু এই बड़ा कमजोर लेग पीस है, इस मुर्गी को पोलियो हो गया था क्या? देखा आपने लापरवाही करना। এনেকুৱা লাগিছে যে 17 বছৰ তপস্যা কৰি আহিছে। মই এটা কথা ভাবি পোৱা নাই, এই পাপা কি পৰিজনী ঘৰত কোনেও একো নকয় নেকি? ও মানে ঘৰত গমেই নাপায়। খুৰীও আছে মানে। খুৰী আপুনি নামঘৰত নাম লৈ প্ৰসাদ খোৱাৰ বয়সত ক'ত কঁকাল ভাঙিবলৈ আহিছে? কেনেবাকৈ কৰিলে? खत्म, बाय बाय, टाटा, गुड बाय, गया। আৰু হস্পিটেলত বেড পাবলৈও নাই। এইটো ভিডিঅ' চোৱাৰ পিছত ল'ৰাবিলাকৰ কেলা সুখ শান্তি নাইকিয়া হ'ল। মই জানো যে অসমত সিংগল ল'ৰাৰ একো অভাৱ নাই। এনেকুৱা কৰি থাকিলে তোমাৰ একো নহয়, লেকিন কুছ কে अंदर का शैतान जरूर बाहर जाएगा। মই এই ভাগৰ 300টামান ভিডিঅ'ৰ ভিতৰত মাত্ৰ এটা ভিডিঅ'তে ভাল পোছাক পৰিধান কৰা দেখিলো, তাকো এইটো। মাইনা শুনা, ভাল পোছাক পৰিধান কৰি ভিডিঅ' বনাবা, অসমৰ ৰাইজে তোমাক আদৰি ল'ব, নহলে बवंडर आएगा, बवंडर। समझ रहे हो ना। এইটো একদম শুকান জেউৰা চেপি উলিওৱা ৰসৰ হাঁহি বুলি কয়। যেতিয়া ইনষ্টাগ্ৰামৰ পোকে মাথাত বাঁহ পাতে তেতিয়া মানুহ এনেকুৱা ৰূপলৈ পৰিৱৰ্তন হয়। আৰু এইটো ল'ৰা নে ছোৱালী মোৰ জানিব কোনো দৰকাৰ নাই, এই আৰু এইৰ মাজত 1%ও ডিফাৰেণ্ট নাই। ভণ্টি, এইটো তুমি বহুত ডাঙৰ ভুল কৰিছা, কাৰণ ইমান এটা সুন্দৰ বিহু গীতৰ লগত তুমি এনেকুৱা লজ্জিত সাজ পৰিধান কৰিছা। আৰু এইটো কাপোৰ পিন্ধা বুলি নকয়। ৰবা, বিহু কাক কয় মই তোমাক দেখাই আছো। যিবোৰ বিহু গীতৰ লগত অসমীয়াৰ আৱেগ জড়িত হৈ আছে, তুমি তাক এটা বিকৃত ৰূপ দিবলৈ চেষ্টা কৰিছা। 2-4টা ফলোৱাৰ্ছ বঢ়াবৰ কাৰণেহে তুমি এইটো কাম কৰি আছা, কিন্তু সেইটো বঢ়াই কি লাভ হ'ব? তোমাৰ সন্মানেই নাথাকিলেচোন। শেষত মই এইটোকে ক'ব বিচাৰিম যে তোমালোকে এইকেইজনীক গৈ ইনষ্টাগ্ৰামত ধুবলৈ কোনো প্ৰয়োজন নাই, মাথো হেতৰ প্ৰদৰ্শনীবোৰ উপভোগ কৰা। কাৰণ কেৰি ভাই মাৰি নিলে বহুত টিকটকাৰৰ ভাত, ফলোৱাৰ্ছ বঢ়াব গৈ উলোটা পুলোটা কাম কৰাগিটা। So guys, এইটো ভিডিঅ' কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে, ইয়াক যাতে কোনো চিৰিয়াছলি নলয়। আৰু ময়ো গৈ থাকোঁ, মোৰো ফলোৱাৰ্ছ বঢ়াব লগা আছে। মোহিত, ইনষ্টাগ্ৰামটো কি তোৰ বাপেৰৰ সম্পত্তি পাইছ? জয় আই অসম।